প্রকৃতির সর্বরূপ সম্মিলিত করে বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোড়েই থাকবে। স্বর্গীয় জ্যোতিরা ভরা এই অমরাবতীপুর নুহে জানু দেবগণ দেবতার অমূল্য সম্পদ। কিন্তু দেবগণ দেবঋষি নারদে দিগল এক সংবাদ, আর কিছুদিন পিছতে পৃথিবী মহাপ্রলয়ৰ সূচনা হব। এই পৃথিবীত গছ বন তৰু তৃণ মনুষ্যকে আদি কৰি সকলো ডুব যাব জলৰ মধ্যে। আৰু তেতিয়া দক্ষ দানৱকণে মূৰ দাঙি উঠিব, আৰু সেই দৈত্য দানৱকণ আহি আমাৰ স্বৰ্গৰাজ্য আক্ৰমণ কৰিব। তেতিয়া ইয়াৰ কিবা উপায় ভাবি পাইছানে দেৱগণ? দেৱৰাজ, তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতল খোৱাৰ পৰা বঞ্চিত হ'ব। দেৱতাবিলাকক পূজা পাতল কোনে দিব? ইয়াৰ কি ব্যৱস্থা হ'ব? মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা। পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে তেন্তে সমগ্ৰ পৃথিৱী অধৰ্মই চানি ধৰিব। এই ক্ষেত্ৰত মৃত্যুধিপতিয়ে বা কি কয়? কবলৈও কি আছে দেৱৰাজ? যমৰ নামততো পূজা পাতল একোৱেই নাই। পৃথিৱীত যেতিয়া মহাপ্ৰলয়ৰ সৃষ্টি হ'ব, ধৰ্ম অধৰ্ম পাপী মহাপাপী সকলোৱে মৃত্যু বৰণ কৰিব। মৃত্যুৰ আত্মাই জন্ম কৰি পৰিব। পাপী মহাপাপীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰাই গতিকে পুনৰ এখন জন্মৰ সৃষ্টি কৰিব লাগিব। আপোনাৰতো তাতেই শান্তি আছে। সেই দৈত্য দানৱকণ আহি আপোনাৰ ওচৰ নাপায়গৈ। সেই দৈত্য দানৱকণৰ ফল আমিহে ভোগ কৰিব লাগিব। গতিকে দেৱগণ, আমি ইয়াৰ উচিত উপায় বিচাৰি বিষ্ণুৰ সময়ে যোৱাই ভাল হ'ব। নহ'লে স্বৰ্গৰাজ্য উদ্ধাৰ কৰা কঠিন হৈ পৰিব। তেন্তে ৰৈ থকাৰ সময় নাই। ব'লা দেৱগণ, আজি সভা ইমানতে ভংগ কৰিব।